সুত পুত্ৰ বুলি সবেও জানিলে কৰ্ণময় কুন্তীৰ নন্দ সূৰ্যৰ ৰসে জগতৰ জ্ঞাতে আয়ে মোক দিছিলে ৰাধাৰ পালনে মই ডাঙৰ হলো গুৰুতে অস্ত্ৰ শিক্ষা ললো ক্ষত্ৰিয় জানি গুৰুই দিলে আই কিনো মই কৰিছিলো পাণ্ডৱৰ মধ্যে অৰ্জুন ধনুৰ ধৰ কৰ্মৰ পৰম শত্ৰু ভাতৃবীৰবৰ কুৰুক্ষেত্ৰৰণে ব্ৰাহ্মণৰ বেশে কুৰুক্ষেত্ৰৰণে ব্ৰাহ্মণৰ বেশে ইন্দ্ৰে চলে খোজে কবস্থান দিয়া কৰ্ণদাতা তোমাৰ চালনা খব বুজিলো মই ব্ৰাহ্মণ নোহে তুমি গুৰু আশীষ কৰা মই মোৰ কুন্তীয়ে বুলন্ত পুত্ৰ বাছা মোৰ কৰ্ণ প্ৰাণ ভিক্ষা দিয়া মোক পঞ্চ পাণ্ডৱৰ যুধিষ্ঠিৰ ভীম অৰ্জুন তোমাৰ সহোদৰ নিজ নিজ ভাতৃদ্ৰোহ নকৰা বিস্তৰ বোলো মই জননী তোমাৰ কুমাৰী কালে মাতৃ মোক জনম দিলা
সমাজৰ ভয়ে নদীত উতায়া পথালা শিশু হন্তে ডাঙৰ হলো তুমি নাজানিলা হওঁ যদি তব পুত্ৰ কিয় নিচিনিলা ৰাজসভাৰ অপমান কেনেকৈ সহিলা ফুকনি গধূতি ৰাজা শুনাব ৰিঘিত হইব যেন যেন ৰাজা দুৰ্জন কলিত এৰামে হয় সাৱধান নিব ঠিক বলে সমষ্টি গনাইলা মুনি ৰাজবংশাৱলী যাৰ বংশে ৰাজা হৈয়া ভঞ্জিবে কমই যতে কবৰি সজাৰ বংশ থাকে ৰহি পাতে হইবে রাজা জিতো কাটিয়া রাজা গো যত ভবিষ্যত কথা কহিলে গোটাক হেৰা মৰা কলিত হইবে কোৱাৱে যত আশার ধর্ম পিরিবে প্রজা মহাঅহংকারী ত্রুধি পরম পছন্দ অল্প অপরাধ করি বেক শ্রীবধ ব্রহ্মবধ গোবর্ধন পাতে ক বরি বলে হরিবে ক পদ দ্বারাকার পৈতক অপৈত পাতকী আতি হইবে
করগু দাতার সারিবে মর্যাদা মানিবে পিতা মাতা যত জগত নায়ক জয় জয় সৃষ্টি ঠিকি লয় বিধায়ক অসুৰ নাশক শিৱ সাৰং ৰাম নমো নমোৰ মহা গুৰু ইষ্ট দেৱ কৃষ্ণৰ চৰণে মনে পায়াই উপদেশ ৰাম স্কন্ধৰ কথা হস্ত দিগ্ৰ ছন্দে কৃষ্ণৰ কিংকৰে বীৰ শিলা পদ বন্ধে ৰাম শুনা সামাজিক কথা দ্বাদশ স্কন্ধৰ প্ৰসিদ্ধ নতুনহে আকৌ পহন্তৰ ৰাম বিয় তাক যিটো দেৱ হবু তাকে মৰয় শ্ৰৱণ মাত্ৰকে আকৌ সমস্তে নিষ্ঠৰ ৰাম হেনো কৃষ্ণ কথা ইটো অচিন্ত মহিমা শিষে শুনৈ যাহাৰ পুই নৰ নাই সীমা
জনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে তেজপুৰৰ পৰা লগতে গম্মিৰী মিছামাৰীৰ পৰা আমাৰ কাষৰেই বিহিপুৰীয়াৰ পৰা আহি আমাৰ ভজনত উপস্থিত হৈছে তেওঁলোকৰ লগতে মিলি আমি ভজন সংকীৰ্তনত আগবঢ়াম बोलिए सद्गुरुदेव भगवान को सद्गुरुदेव भगवान को सबैले एकपल्ट भनौँ जय जय हामी सबैले बिर्सिहाल्छौँ नि राधे राधे भन्न कण्ठ खोलेर भनेको थिएँ नि मैले जय जय श्री राधे हिरुमणियो
করকে গুরু মানি ঘর ভজন ভগতর লীলা করুণা বেশি কথা নকবা মই যার ভক্ত তেওর আগত তেও এটা তুমি এটা নোয়া নিচিনাও নহয় অধ্যাত্ম রামায়ণত স্পষ্ট করে লেখা আছে ভগবন্তই আগ জাননী দিয়ে কিন্তু দুষ্টই কেতিয়াও মানি নলয় সব কর্মর ফলটো আমি ভুগিবই লাগিব সেই কারণে এই সংসারত থাকি এই মানব শরীর যেতিয়ালৈকে আমার আছে তেতিয়ালৈকে আমি ভালেই কর্ম করিব লাগিব কর্মর ফলটো আমি পাবে আমি তো কি ভগবন্তর দেবতা আছে দশরথজি মহারাজ তেও এবার কি হল এটা পাপ কর্ম করে দিলে অজ্ঞানতেই তেও গৈ আছিল জঙ্গললৈ দুইজন মুনি আছিল এজনৰ নাম আছিল অন্ধমুনি ক্ষিদ্ধমুনি তেও অন্ধমুনি দুজনক নিজৰ পুত্ৰই তীৰ্থস্থলী ভ্ৰমণ কৰাবৰ কাৰণে লৈ গৈ আছিল সেই সময়তে সৰিয়ু নদীৰ কিনাৰত যি সময়ত তেও জল গ্রহণ করিম বলে কলে তেওর মাতৃ আর পিতৃয়ে
সেই জল আনিবৰ কাৰণে শ্ৰৱণ কুমাৰ গৈ আছিল, যাওঁতে কি হল, যেতিয়া পানী তুলি আছিল সেই সময়তে দশৰথ মহাৰাজৰ শব্দ ভেদী বাণে তেওঁক দমন কৰিলে। শব্দ ভেদী বাণ তেওঁৰ বুকুত লাগি গল। সেই সময়তে তেওঁতো প্ৰাণ ত্যাগ কৰিলে। কিন্তু সেই অন্ধমুনি আৰু সিদ্ধমুনিৰ যি তেওঁ দুখ কৰিলে দশৰথ মহাৰাজে, সেই পাপৰ কাৰণে আজি তেওঁৰ কি হল, ভগৱানৰ পিতা সাক্ষাৎ শ্ৰী ৰামচন্দ্ৰৰ পিতা, কিন্তু যি কৰ্ম কৰিছিল সেই কৰ্মৰ দণ্ডৰ কাৰণে তেওঁ কি হল, চাৰিজন পুত্ৰ, কিন্তু তেওঁ প্ৰাণ হেৰুৱাবৰ সময়তে এজন পুত্ৰ ঘৰত নাছিল। ৰাম ৰাম কহি ৰাম কহি, রাম রাম কহি রাম, দশরথ তেহি প্রাণ ত্যাগ দিয়ে, রাম কে পুত্র সমান। কিন্তু তেও রামক নেদেখিলে, রামক ওচৰত নাপালে। কিয়নো কৰ্ম তেওঁ তেনেকুৱাই কৰিছিলে। সেই কাৰণে ভগৱানৰ পিতাকো যদি ক্ষমা নাই, তেন্তে হলে আমি ক্ষমা পাব পাৰিম? সেই কাৰণে আমি এই মানৱ শৰীৰ যেতিয়ালৈকে আমাৰ আছে, তেতিয়ালৈকে আমি কৰা কৰ্মৰ দণ্ড পাব লাগিব। যদি পাপ কৰো তেন্তে, যদি পুণ্য কৰো তাকো পাম, যদি পাপ কৰো সেইটো আমি পাব লাগিব, ভোগটো কৰিবই লাগিব। সেইকাৰণে আজি এই অধ্যায়ত ভাগৱতৰ যিমানখিনি অধ্যায় আছে, সব অধ্যায়ৰে সাৰ স্বৰূপ আছে, কিবা এটা জ্ঞানৰ বিষয় আছে। সেইকাৰণেতো মই প্ৰথমতে কলো যে ভাগৱত জ্ঞানৰ বিষয়। ইয়াত আহি আমি জ্ঞান পাব লাগিব। শ্ৰীমদ ভাগৱত মহাপুৰাণী জ্ঞান মহাযজ্ঞ। রাম নামৰ মালা গাথি কৰা নিজ কাম, গোপাল গোবিন্দ লোৱা হৰি নাম।